নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক ক'ব খুজিম যে এই ভিডিঅ'টি আপোনালোকে মোবাইলত ফুল স্ক্ৰীন কৰি চাব, তেতিয়া সেই ভিডিঅ'টো আপোনালোকে ভালকৈ চাব পাৰিব। আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম IRCTC এপ্লিকেশ্যনত কেনেকৈ একাউণ্ট এটা ক্ৰিয়েট কৰিব পাৰি। IRCTCত একাউণ্ট নাথাকিলে আপোনালোকে অনলাইন ট্ৰেইনৰ টিকেট বুক কৰিব নোৱাৰিব। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো স্কিপ নকৰাকৈ ষ্টাৰ্টিঙৰ পৰা এণ্ডিংলৈকে চাওক। চ' আহক পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰ অ'পেন কৰি ল'ব। সাৰ্চ বক্সত ইয়াতে আপুনি টাইপ কৰিব লাগিব IRCTC। মোৰ মোবাইলত যিহেতুকে IRCTC এপছটো অলৰেডি ইনষ্টল হৈ আছে, সেইটো কাৰণে ইয়াতে অ'পেন দেখুৱাইছে। চ' পোনপ্ৰথমে আপুনি ইনষ্টল কৰি ল'ব, তাৰপিছত ইয়াতে অ'পেন কৰিব। চ' মই ইয়াতে অ'পেন কৰি লৈছোঁ। ইয়াতে অ'কে কৰিব। অ'পেন কৰাৰ পিছত আপুনি ৰাইট টপ কৰ্নাৰত লগইন অপশ্যনত ক্লিক কৰিব লাগিব। IRCTC এপছত আগৰ পৰাই যদি আপোনালোকৰ একাউণ্ট আছে তেতিয়াহ'লে আপুনি ইয়াতে ইউজাৰ নেম টাইপ কৰিব লাগিব আৰু ইয়াতে পাছৱৰ্ড এণ্টাৰ কৰিব লাগিব আৰু ইয়াতে কেপচা এণ্টাৰ কৰাৰ পিছত লগইন কৰিব পাৰিব। কিন্তু যোনবিলাকৰ IRCTCত কোনো ধৰণৰ একাউণ্ট নাই, মানে নতুন ইউজাৰ হয়, সিহঁতে পোনপ্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব। চ' ৰেজিষ্টাৰ ইউজাৰত টাচ কৰিব লাগিব। তাৰপিছত নেক্সট আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব লাগিব। চ' পোনপ্ৰথমে ইয়াতে দিয়া আছে মোবাইল নাম্বাৰ। চ' মই মোৰ মোবাইল নাম্বাৰটো ইয়াতে টাইপ কৰি ল'ম। মোৰ মোবাইল নাম্বাৰটো এভেইলেবল আছে নে নাই সেইটো চাবৰ কাৰণে মই নেক্সট বক্সত জাষ্ট এনেকৈ টাচ কৰিম। আৰু ইয়াতে চাওক মোবাইল নাম্বাৰ ইজ এভেইলেবল দেখুৱাই আছে। তাৰপিছত নেক্সট বক্সত মই মোৰ জিমেইল ID টাইপ কৰি ল'ম। তাৰপিছত নেক্সট বক্সত মই টাচ কৰি চাম এইটো এভেইলেবল আছে নে নাই। এইটো চাওক ইমেইল ID ইজ এভেইলেবল দেখুৱাই আছে। তাৰপিছত নেক্সট বক্সত দিয়া আছে ইউজাৰ নেম। ইউজাৰ নেমত আপোনাৰ নিজৰ নাম দিব আৰু আপোনাৰ নিজৰ নামৰ ফাৰ্ষ্ট লেটাৰটো ইয়াতে কেপিটেল লেটাৰ দিব লাগিব আৰু লগতে তাত নাম্বাৰ এটা থাকিব লাগিব। চ' মই ইয়াতে টাইপ কৰি লওঁ আৰু লগতে মই নাম্বাৰ এটাও দিম। এইটো চাওক ইউজাৰ নেম ইজ নট এভেইলেবল দেখুৱাই আছে। তাৰমানে এই ইউজাৰ নেমটো কোনোবাই বেলেগে ইউজ কৰি আছে। চ' মই ইয়াতে অকণমান নাম্বাৰ এটা বঢ়াই দিম। আকৌ ইয়াতে চাওক ইউজাৰ নেম ইজ এভেইলেবল এতিয়া দেখুৱাই আছে। তাৰপিছত নেক্সট আপোনাৰ ইয়াতে পাছৱৰ্ড এণ্টাৰ কৰিব লাগিব আৰু আপোনাৰ পাছৱৰ্ডত এটা কেপিটেল লেটাৰ আৰু এটা স্মল লেটাৰৰ লগতে নাম্বাৰ এটাও থাকিব লাগিব। চ' মই ইয়াতে মোৰ পাছৱৰ্ড এণ্টাৰ কৰি লওঁ। নেক্সট বক্সত আপুনি টাইপ কৰা পাছৱৰ্ডটো কনফাৰ্মেশ্যনৰ কাৰণে আকৌ এবাৰ টাইপ কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনাৰ ফাৰ্ষ্ট নেম দিব লাগিব আৰু যদি আপোনাৰ মিডিল নেম আৰু লাষ্ট নেম আছে তেতিয়াহ'লে আপুনি ইয়াতে ভৰাব পাৰে আৰু এই দুটা অপশ্যনেল হয়। চ' মোৰ ফাৰ্ষ্ট নেম ইয়াতে মই টাইপ কৰি আছোঁ। চ' মই ইয়াতে ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম দুয়োটাই টাইপ কৰিলোঁ আৰু নেক্সট হ'ল ইয়াৰ পৰা আপোনাৰ বাৰ্থডেটো আপুনি চিলেক্ট কৰিব লাগিব। চ' বাৰ্থডে চিলেক্ট কৰাৰ কাৰণে আপুনি ইয়াতে টাচ কৰিব আৰু ইয়াৰ পৰা আপোনাৰ বাৰ্থ ইয়াৰটো আপুনি চিলেক্ট কৰি ল'ব। আৰু ইয়াৰ পৰা আপোনাৰ ডেট অফ বাৰ্থটো আপুনি চিলেক্ট কৰি ল'ব। মই ইয়াৰ পৰা ছেপ্টেম্বৰ 5 চিলেক্ট কৰিম আৰু ইয়াতে অ'কে কৰিম। তাৰপিছত নেক্সট আপুনি ইয়াৰ পৰা জেণ্ডাৰ চিলেক্ট কৰিব। তাৰপিছত নেশ্যনেলিটি আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। মই ইণ্ডিয়া ৰাখিম। তাৰপিছত ছিকিউৰিটি কুৱেশ্যনৰ কাৰণে আপুনি ইয়াতে টাচ কৰিব আৰু ইয়াৰ পৰা আপোনাৰ পচন্দৰ এটা কুৱেশ্যন আপুনি বাছি ল'ব আৰু ৰাইট ছাইডত আপুনি তাৰ আনচাৰ দি দিব। যদি আপুনি ফিউচাৰত পাছৱৰ্ড পাহৰি যায় তেতিয়া আপুনি ইয়াৰ পৰা আকৌ ৰিগেইন কৰিব পাৰিব। তাৰপিছত চিলেক্ট অকুপেশ্যনত আপুনি ইয়াৰ পৰা আপোনাৰ অকুপেশ্যন চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াৰ পৰা আপোনাৰ মেৰিটেল ষ্টেটাছ আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব আৰু এই দুটা অপশ্যনেল হয়, আপুনি ব্লেংক এৰিব পাৰে। তাৰপিছত নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আপুনি ইয়াতে আপোনাৰ ৰেচিডেন্সিয়েল এড্ৰেছ আপুনি ভৰাব লাগিব আৰু ইয়াতে ষ্টেট আৰু এৰিয়া অপশ্যনেল হয়।
তাৰপিছত ইয়াৰ পৰা আপুনি সিলেক্ট কৰিবলগীয়া আপোনাৰ কান্ট্ৰি তাৰপিছত ইয়াতে পিন কোড এন্টাৰ কৰিব লাগিব ইয়াৰ পৰা আপোনাৰ সিটি সিলেক্ট কৰিব লাগিব তাৰপিছত নেক্সট আপোনাৰ ষ্টেট নামটো আপুনি ইয়াতে ভৰাব লাগিব তাৰপিছত আপোনাৰ পোষ্ট অফিচৰ নামটো আপুনি ইয়াতে ভৰাব লাগিব আৰু লাষ্টত আপুনি ইয়াতে আপোনাৰ ফোন নম্বৰ দিব যেতুকে আপুনি এটো আপোনাৰ ৰেসিডেন্সিয়েল এড্ৰেছ ভৰাই আছে গতিকে এটো আপোনাৰ ঘৰৰ ফোন নম্বৰ আপুনি ইয়াতে দিব পাৰে সো ইয়াতে মই ফৰ্ম গোটেইখিনি ফিল আপ কৰিলো এতিয়া নেক্সট কৰিম নেক্সট কৰাৰ পিছত ইয়াতে আপোনাৰ গোটেই অফিচিয়েল এড্ৰেছখিনি আপুনি ইয়াতে দিব লাগিব সো এখন ফৰ্মত দিয়া আছে ফাৰ্স্ট অফ অল অফিস এড্ৰেছ তাৰপিছত আপোনাৰ সিলেক্ট কান্ট্ৰি পিন কোড ষ্টেট সিলেক্ট সিটি সিলেক্ট পোষ্ট অফিস আৰু আপোনাৰ ইয়াতে ফোন নম্বৰ দিব লাগিব সো ইয়াতে আপোনাৰ অফিচিয়েল ফোন নম্বৰটো আপুনি দি দিব সো এখন মই ফৰ্মখন ফিল আপ কৰিলো আৰু এতিয়া ৰেজিষ্টাৰত ক্লিক কৰিম ইয়াৰ পৰা ক্লোজ কৰিব সো ফ্ৰেন্ডছ ইয়াতে লিখা আছে কংগ্ৰেচুলেশ্যন ইউজাৰ ৰেজিষ্টাৰ্ড সাকসেসফুলি ভেৰিফাই your mobile number and email to enjoy your services সো তাৰ পিছত আপুনি ইয়াতে ওকে কৰিব লাগিব সো ওকে কৰাৰ পিছত এখন হোম পেজ আপোনাৰ ওপেন হ'ব আৰু অকনমান আগতে আপুনি যি ইউজাৰ নেম আৰু পাছৱৰ্ড ক্ৰিয়েট কৰিলে সেই ইউজাৰ নেম আৰু পাছৱৰ্ড আপুনি ইয়াতে এন্টাৰ কৰিব লাগিব ইয়াতে মই মোৰ পাছৱৰ্ড এন্টাৰ কৰিম তাৰপিছত নেক্সট ইয়াতে ক্যাপচা ফিল আপ কৰিব লাগিব মই ক্যাপচা অকনমান ভুলকে টাইপ কৰিলো কাৰণে আকৌ এবাৰ টাইপ কৰিব লাগিব তাৰপিছত লগইনত যাব আপুনি দিয়া মোবাইল নম্বৰ আৰু জিমেইলৰ ভেৰিফিকেশনৰ কাৰণে আপোনাৰ মোবাইল নম্বৰত আৰু আপোনাৰ জিমেইল একাউণ্টত ওটিপি সেন্ড হৈছে সেই ওটিপি আপুনি ইয়াতে টাইপ কৰিব লাগিব মোবাইল নম্বৰত যোৱা ওটিপি আপুনি এখিনি টাইপ কৰিব লাগিব আৰু আপোনাৰ জিমেইল একাউণ্টত যোৱা ওটিপি আপুনি ইয়াতে টাইপ কৰিব লাগিব সো ইয়াতে মোৰ মোবাইলত আহা ওটিপি হল 922365 সো মই ইয়াতে টাইপ কৰিম 922365 তাৰপিছত নেক্সট এটো হল মোৰ জিমেইলত অহা ওটিপি আৰু ইয়াতে আছে 627816 আৰু মই ইয়াতে টাইপ কৰিলো 627816 তাৰপিছত ভেৰিফাই ইউজাৰত ক্লিক কৰিব আপুনি টাইপ কৰা ওটিপি সাকসেসফুলি ভেৰিফিকেশন হৈ গল সো আপুনি ইয়াৰ পৰা ওকে কৰিব ওকে কৰাৰ পিছত আপুনি আকৌ ইয়াতে আপোনাৰ ইউজাৰ নেমৰ লগতে পাছৱৰ্ড এন্টাৰ কৰিব লাগিব ইয়াতে মই মোৰ ইউজাৰ নেমৰ লগতে পাছৱৰ্ড টাইপ কৰি লওঁ তাৰপিছত নেক্সট ইয়াতে ক্যাপচা ফিল আপ কৰিব লাগিব তাৰপিছত লগইনত যাম ইয়াতে 4টা নাম্বাৰৰ এটা পিন জেনাৰেট কৰিব লাগিব কাৰণ আইআৰচিটিচিৰ যেতিয়া আপুনি এপছ খুলিব আপুনি বাৰে বাৰে আপোনাৰ ইউজাৰ নেম আৰু পাছৱৰ্ড এন্টাৰ কৰিব নালাগে এই 4টা পিন নম্বৰ এন্টাৰ কৰি আপুনি লগইন কৰিব পাৰিব সো আহক ইয়াতে 4টা পিন এন্টাৰ কৰো আৰু কনফাৰ্মেশনৰ কাৰণে সেম পিন মই ইয়াতে নেক্সট বক্সত এন্টাৰ কৰিম তাৰপিছত সাবমিট কৰিম ইয়াতে লিখা আছে যে আপুনি দিয়া নাম্বাৰ কেটা আপুনি মনত ৰাখিব লাগিব কাৰণ ফিউচাৰত আপুনি এটো ইউজ কৰিব লাগিব সো ইয়াতে ওকে কৰিম সো ফ্ৰেন্ডছ ফাইনালি আইআৰচিটিচিত আপোনাৰ একাউণ্ট এটা ক্ৰিয়েট হৈ গল সো ফ্ৰেন্ডছ এতিয়া আপোনালোকে এই আইআৰচিটিচি এপছ ইউজ কৰি কেনে আপুনি অনলাইন ট্ৰেইনৰ টিকেট বুক কৰিব পাৰে আৰু অনলাইন ট্ৰেইনৰ টিকেট কেনেকৈ বুক কৰে তাৰ কাৰণে মোৰ ইউটিউবত অলৰেডি ভিডিঅ' আপলোড কৰা আছে আপুনি আই বাটনত ক্লিক কৰি আপুনি ভিডিঅ'টো চাব পাৰে নতুবা ডেসক্ৰিপচন বক্সতো ইয়াৰ লিংক দি দিম আপুনি তাত গৈও ভিডিঅ'টো চাব পাৰিব সো ফ্ৰেন্ডছ এই ভিডিঅ' ৰিলেটেড যদি আপোনালোকৰ কিবা সুধিব লগা আছে তেতিয়াহলে কমেন্ট বক্সত সুধিব পাৰে ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহলে লাইক কৰিব ইউটিউবত মোৰ এয়া নতুন চেনেল গতিকে সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব
নেক্সট ভিডিঅ'ত আকৌ লগ পাম। থেংকছ ফৰ ৱাচিং।